Hello everyone, welcome all of you. So আজি আমি এই ভিডিওটোত আলোচনা কৰিম এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী এখন বহুত গুৰুত্বপূৰ্ণ সাম্ৰাজ্য সেইখন হৈছে গুপ্তা এম্পায়াৰ। সো গুপ্তা এম্পায়াৰৰ বিষয়ে আমি বহলভাৱে আলোচনা কৰিম। সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো তেনেহলে আৰম্ভ কৰোঁ। গুপ্ত সাম্ৰাজ্য স্থাপন কৰিছিলে শ্ৰীগুপ্তা নামৰ এজন ৰজাই 300 এডিত স্থাপন কৰিছিল। ঠিক আছে, আৰু তেওঁ মহাৰাজা টাইটেল কি কৰিছিলে গ্ৰহণ কৰিছিলে। আৰু শ্ৰীগুপ্তাৰ পিছত গুপ্ত সাম্ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ লৈছিলে তেওঁৰ পুত্ৰ ঘটোৎকচেও মহাৰাজা টাইটেলটো গ্ৰহণ কৰিছিলে। সো শ্ৰীগুপ্তা আৰু ঘটোৎকচ ইমান ইম্পৰ্টেণ্ট ৰজা নহয়। তাৰ পিছত আহিব চন্দ্ৰগুপ্ত 1। শ্ৰীগুপ্ত অৰ্থাৎ ঘটোৎকচৰ পুত্ৰ চন্দ্ৰগুপ্ত 1এ কি কৰিছিলে ঘটোৎকচৰ মৃত্যুৰ পিছত 319 এডিত কি কৰিছিলে শাসনভাৰ গ্ৰহণ কৰিছিলে। ঠিক আছে, সো গুপ্ত সাম্ৰাজ্যৰ চন্দ্ৰগুপ্ত 1 হ'ল প্ৰথমজন গুৰুত্বপূৰ্ণ ৰজা। ঠিক আছে, আৰু চন্দ্ৰগুপ্ত 1ক এক্সপানশ্যনিষ্ট পলিচিৰ কাৰণে জনা যায়, অৰ্থাৎ সাম্ৰাজ্য সম্প্ৰসাৰণ কৰাৰ কাৰণে তেওঁক জনা যায়। তেওঁ গুপ্ত সাম্ৰাজ্য মগধ তাৰপিছত কৌশলা এইবিলাক ঠাইলৈকে কি কৰিছিলে বিস্তাৰ কৰিছিলে। তেওঁ মেট্ৰিমনিয়েল এলায়েন্সৰ জৰিয়তে বৰ্তমানৰ নেপালৰ এটা অংশ যাক আমি লিচ্ছুভি প্ৰভিন্স বুলি কওঁ, সেই লিচ্ছুভি প্ৰভিন্সৰ লগত কি কৰিছিলে তেওঁ মেট্ৰিমনিয়েল এলায়েন্স কৰি সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিলে। আৰু সেই সূত্ৰে মেট্ৰিমনিয়েল এলায়েন্সৰ সূত্ৰে তেওঁ কি কৰিছিলে লিচ্ছুভি ৰাজকুমাৰী কুমাৰা দেৱীক বিবাহ কৰাইছিলে। ঠিক আছে, আৰু এনেদৰে গুপ্ত সাম্ৰাজ্যৰ তেওঁ সম্প্ৰসাৰণ কৰিছিলে। চন্দ্ৰগুপ্ত 1 এনেকুৱা এজন ৰজা যিয়ে প্ৰথমবাৰৰ বাবে কি কৰিছিলে গুপ্তা কেলেণ্ডাৰ ষ্টাৰ্ট কৰিছিলে 320 এডি। ঠিক আছে, সো চন্দ্ৰগুপ্ত 1এ গুপ্ত কেলেণ্ডাৰ কি কৰিছিলে ষ্টাৰ্ট কৰিছিলে 320 এডি। ঠিক আছে, এতিয়া চন্দ্ৰগুপ্ত 1ৰ পিছত তেওঁৰ পুত্ৰ সমুদ্ৰগুপ্তাই কি কৰিছিলে গুপ্ত সাম্ৰাজ্যৰ শাসনভাৰ নিজৰ হাতত লৈছিলে। তেওঁ 335 এডিত দেউতাকৰ মৃত্যুৰ পিছত কি কৰিছিলে গুপ্ত সাম্ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ আনিছিলে। আৰু তেওঁক এজন বহুত ফেমাছ ৰজা হয়, গুপ্ত সাম্ৰাজ্যৰ ফেমাছ কিং হয়। আৰু তেওঁ এক্সপানশ্যনিষ্ট পলিচিৰ কাৰণে তেওঁক কি বুলি জনা যায় ইণ্ডিয়াৰ নেপোলিয়ন বুলি জনা যায়। তেওঁ গুপ্ত সাম্ৰাজ্য নৰ্থ ইষ্ট চাউথ ৱেষ্ট চাৰিওফালে কি কৰিছিলে বিস্তাৰ কৰিছিলে। আৰু তেওঁৰ এই যিটো পলিচি আছিলে সেইটো বহুত হাইলি ইকুইপড আছিলে। তেওঁ বহুত এটা মানে ডাঙৰ কি আছিলে মিলিটাৰী আছিলে। আৰু সেই মিলিটাৰীৰ জৰিয়তে কি কৰিছিলে তেওঁ গোটেই গংগা যমুনা দোৱাব তাৰপিছত ইষ্টাৰ্ণ হিমালয়ান তাৰপিছত বিন্ধ্যা পৰ্বত সেই অঞ্চলৰ লগতে ডেক্কান প্ৰভিন্স এই গোটেইবিলাক অঞ্চল কি কৰিছিলে নিজৰ সাম্ৰাজ্যৰ অধীনত আনিছিলে। ঠিক আছে, ইয়াৰ উপৰিও তেওঁ এজন বহুত মিউজিক লাভাৰ আছিলে। তেওঁ মিউজিক বহুত ভাল পাইছিলে, লগতে নাচ গান এই বস্তুবিলাকৰ বহুত প্ৰিয় আছিলে। আৰু সেইকাৰণে তেওঁক আৰু এটা নামেৰে জনা যায়, সেই নামটো হৈছে কবিৰাজ। তেওঁ পৰীক্ষাত আহিব পাৰে যে সমুদ্ৰগুপ্তাক অন্য নামটো কি নামেৰে জনা যায়, তেতিয়া উত্তৰটো হ'ব কবিৰাজ। আৰু আহিব পাৰে যে ভাৰতৰ নেপোলিয়ন বুলিলে কাক বুজা যায়, তেতিয়া উত্তৰটো হ'ব সমুদ্ৰগুপ্তা। আৰু তেওঁৰ সাম্ৰাজ্যৰ এই গোটেই বৰ্ণনাবিলাক এখন কিতাপত বহুত ভালদৰে লিখা আছে। সেইখন কিতাপৰ নাম হৈছে প্ৰয়াগ 65 কিতাপখনত তেওঁৰ সাম্ৰাজ্যৰ বিষয়ে ভালদৰে বৰ্ণনা কৰা আছে। আৰু এই কিতাপখন লিখিছিলে হৰিচেন নামৰ এজন লিখকে এই কিতাপখন লিখিছিলে। ঠিক আছে, তো সমুদ্ৰগুপ্তাৰ পিছত আহিল চন্দ্ৰগুপ্ত 2। চন্দ্ৰগুপ্ত 2ৰ শাসনভাৰ আছিলে কাৰ্যকাল 380 পৰা 412ৰ ভিতৰত। সো কিছুমান হিষ্টৰিয়ানে কয় যে সমুদ্ৰগুপ্তাৰ মৃত্যুৰ পিছত
ডাইৰেক্টলি চন্দ্ৰগুপ্ত অহা নাছিলে তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামগুপ্তাই কি কৰিছিলে শাসনভাৰত আহিছিলে অৰ্থাৎ সমুদ্ৰ মানে চন্দ্ৰগুপ্তৰ টুৰ জ্যেষ্ঠ ভাতৃ ৰামগুপ্তাই কি কৰিছিলে শাসনভাৰ লৈছিলে মানে সমুদ্ৰগুপ্তাৰ মৃত্যুৰ পিছত কিন্তু ৰামগুপ্তা এজন বহুত মানে সুদক্ষ ৰজা নাছিলে তেওঁ গুপ্ত সাম্ৰাজ্যৰ মানে ভালদৰে কি কৰিব পৰা নাছিলে চলাব পৰা নাছিলে সেয়া লাহে লাহে কি কৰিছিলে তেওঁ সাম্ৰাজ্য তেওঁৰ হাতৰ পৰা তেওঁৰ ভাতৃ চন্দ্ৰগুপ্তই নিজৰ হাতলৈকে লৈ গৈছিলে কি হৈছিলে ৰামগুপ্তাৰ শাসনকালত কি হৈছিলে সাকাছ বুলি এটা হেৰি আছে ট্ৰাইব আছে সেই সাকাছ ট্ৰাইবে কি কৰিছিলে গুপ্ত সাম্ৰাজ্যত আক্ৰমণ কৰিছিল আৰু তেতিয়া ৰামগুপ্তাই কি কৰিছিলে নিজৰ ৰাণী ধ্ৰুৱদেৱীক কি কৰিছিলে সাকাৰুলাৰ হাতত সমৰ্পণ কৰিছিলে আৰু চন্দ্ৰগুপ্তই সেই কথাটোৰ অবজেকশ্যন কৰিছিলে আৰু নিজৰ পৰিয়ালৰ মান মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে সাকাৰুলাৰক কি কৰিছিলে হত্যা কৰি ধ্ৰুৱদেৱীক উদ্ধাৰ কৰিছিলে আৰু পিছত ধ্ৰুৱদেৱীক কি কৰিছিলে নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিছিলে ঠিক আছে আৰু চন্দ্ৰগুপ্ত টুৰ দিনত এজন ফাহিয়েন নামৰ আমি সবে নামটো শুনিছোঁ আগতে ফাহিয়েন নামৰ চাইনিজ এজন পৰ্যটক ভাৰতলৈ আহিছিলে আৰু তেওঁ গুপ্ত সাম্ৰাজ্যত বহুত দিন আছিলে আৰু গুপ্ত সাম্ৰাজ্যৰ এই চন্দ্ৰগুপ্তৰ যিবিলাক মানে এক্সপানশ্যনিষ্ট পলিচি তেওঁ কি কৰিছিলে সেই গোটেই বস্তুবিলাক ধুনীয়াকৈ তেওঁ এখন কিতাপত কি কৰিছিলে বৰ্ণনা কৰিছিলে ঠিক আছে তো চন্দ্ৰগুপ্তটোৱে এনেদৰে কি কৰিছিলে নিজৰ সাম্ৰাজ্য ভাৰতৰ বিভিন্ন ঠাইলৈ ৱেষ্ট ইষ্ট নৰ্থ চাউথ চবলৈকে কি কৰিছিলে নিজৰ পিতৃ সমুদ্ৰগুপ্তৰ নিচিনাকৈ কি কৰিছিলে বিস্তাৰ কৰিছিলে আৰু তেওঁ এজন প্ৰথম ৰজা গুপ্ত সাম্ৰাজ্যৰ যিয়ে প্ৰথম কি কৰিছিলে বিক্ৰমাদিত্য টাইটেলটো কি কৰিছিলে গ্ৰহণ কৰিছিলে এই টাইটেলটো কেতিয়া গ্ৰহণ কৰিছিলে তেওঁ ৱেষ্টাৰ্ণ ইণ্ডিয়াৰ যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে দখল কৰিছিলে ৱেষ্টাৰ্ণ ইণ্ডিয়াত তেতিয়া শাসন কৰি আছিলে সাকাছ আৰু কাষ্ট্ৰাপাছ বুলি এটা মানে দুটা কি কৰিছিলে ট্ৰাইবে কি কৰিছিলে শাসন কৰি আছিলে আৰু তেওঁলোকক পৰাস্ত কৰি ৱেষ্টাৰ্ণ ইণ্ডিয়ান যেতিয়া গুপ্ত সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিলে তেতিয়া তেওঁ বিক্ৰমাদিত্য টাইটেলটো গ্ৰহণ কৰিছিলে ইয়াৰ উপৰিও চন্দ্ৰগুপ্তটোৰ সাম্ৰাজ্যত অৰ্থাৎ তেওঁৰ কোৰ্টত বহুত ডাঙৰ ডাঙৰ স্কলাৰ্ছ আছিলে যেনে কালিদাস অমৰ সিংহা এটচেট্ৰা আৰু তেওঁলোকে এই সাম্ৰাজ্যৰ কি কৰিছিলে মান বৃদ্ধি কৰিছিলে আৰু সেই সকলক অৰ্থাৎ 9জন স্পেচিয়েলি 9জন মানে কি বহুত ডাঙৰ ডাঙৰ স্কলাৰ্ছ আছিল বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ফিল্ডৰ আৰু তেওঁ 9জনক কি বুলি কোৱা হয় নৱৰত্ন বুলি কোৱা হয় ঠিক আছে এতিয়া চন্দ্ৰগুপ্তৰ পিছত নেক্সট ইম্পৰ্টেণ্ট ৰজা হৈছে কুমাৰগুপ্তাই শাসনভাৰলৈ আহিছিলে 415 AD তেওঁৰ দিনত কি কৰিছিলে হুনা বুলি এটা জাতিয়ে কি কৰিছিলে আফগানিস্তানৰ পৰা অহা মানে বিদেশী জাতি এটাই কি কৰিছিলে গুপ্ত সাম্ৰাজ্য আক্ৰমণ কৰিছিলে আৰু লাহে লাহে গুপ্ত সাম্ৰাজ্যৰ কি কৰিছিলে মানে ইণ্টাৰনেলিও কিছুমান ৰেবেলিয়ন হৈছিলে ভিতৰত বা ভাৰতৰ ভিতৰতে থকা অন্য কিছুমান সৰু সৰু জাতিয়ে গুপ্ত সাম্ৰাজ্য কি কৰিছিলে বিভিন্ন সময়ত আক্ৰমণ কৰিছিলে কিন্তু কুমাৰগুপ্তাই বহুত মানে কি কৰিছিলে সেইবিলাক ৰেজিষ্ট কৰিবলৈ চেষ্টা কৰিছিলে আৰু লাহে লাহে মানে কি হৈছিলে তেওঁলোকক পৰাস্ত কৰিছিলে ঠিক আছে আৰু তেওঁৰ দিনৰ উল্লেখযোগ্য ঘটনাৰ ভিতৰত আৰু এটা আছে তেওঁৰ দিনতে কি কৰিছিলে নালন্দা বিশ্ববিদ্যালয় কি কৰা হৈছিলে প্ৰতিস্থাপন কৰা হৈছিলে সো এটো বহুত ইম্পৰ্টেন্ট হয় যে নালন্দা বিশ্ববিদ্যালয় কোনজন ৰজাৰ দিনত স্থাপন কৰা হৈছিলে তেতিয়া উত্তৰটো হ'ব কুমাৰগুপ্তা ঠিক আছে কুমাৰগুপ্তাৰ পিছত ইম্পৰ্টেন্ট ৰজা হ'ল গুপ্তা ডাইনেষ্টিৰ স্কান্দগুপ্তাই 455 AD শাসনভাৰলৈ আহিছিল আৰু আহিয়ে তেওঁ যিবিলাক ভিতৰুৱা তেওঁলোকৰ ইণ্টাৰনেল ৰেবেলিয়ন আৰু এক্সটাৰ্নেল এগ্ৰেছন যিবিলাক হৈ আছিলে হুনাৰ আক্ৰমণ তাৰপিছত ভিতৰত যিবিলাক অন্য ইণ্ডিয়াৰ ভিতৰতে থকা অন্য সৰু সুৰা যিবিলাক সাম্ৰাজ্য গুপ্ত সাম্ৰাজ্যত
ৰেপিটেডলি যিবিলাক আক্ৰমণ কৰিছিল সেইবিলাক প্ৰতিহত কৰিছিল বহুত মানে কৌশলেৰে কিন্তু লাহে লাহে তেওঁৰ যেতিয়া 467 এডিত মৃত্যু ঘটিছিলে তাৰ পিছতে গুপ্ত সাম্ৰাজ্যৰ লাহে লাহে পতন হ'বলৈ আৰম্ভ কৰিছিলে কিয়নো কুষাণ গুপ্তাৰ পিছত আৰু তেওঁৰ উত্তৰাধিকাৰী মানে কি সুযোগ্য উত্তৰাধিকাৰী অভাৱৰ কাৰণে গুপ্ত সাম্ৰাজ্যৰ পতন ঘটিবলৈ আৰম্ভ কৰিছিল ঠিক আছে সো এইখিনিয়ে গুপ্ত সাম্ৰাজ্যৰ বিষয়ে চমু বৰ্ণনা তো এতিয়া গুপ্ত সাম্ৰাজ্যক এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ গোল্ডেন পিৰিয়ড বুলি কোৱা হয় ঠিক আছে তো যেনেকৈ মৌৰ্য সাম্ৰাজ্যক গোল্ডেন পিৰিয়ড বুলি কৈছিল এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউৰ পৰা ঠিক তেনেকৈ গুপ্ত সাম্ৰাজ্যক এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ গোল্ডেন পিৰিয়ড বুলি কোৱা হয় আৰু গোল্ডেন পিৰিয়ড বুলি কিয় কোৱা হয় এই বিষয়ে জানিবলৈ মোৰ নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰক মই গোটেই ডিটেইলছত এই বিষয়ে আপোনালোকক গোটেইখিনি কৈ দিম সো তেতিয়ালৈ মোৰ চেনেলটো চাই থাকিব আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ